আজি বন্ধ স্কুল আৰ্হিৰ স্কুল বন্ধ ভাবিছোঁ আজি এপাক ফুৰিবলৈ যাওঁ তেখেতো অফিচলৈ গ'ল আমি দুজনীয়ে যাম আৰু এই গা ধুবলৈ লৈছে নেদেখুৱাওঁ মই লাজ লাগিছে বোলে নেদেখুৱাব কৈছে এতিয়া যাওঁ ফুৰিবলৈ বহুত দিন যোৱা নাই মানে মাৰ মোমায়েকৰ ঘৰ মামাদেউতাৰ ঘৰলৈ তালৈ যাওঁ বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ পোৱা নাই ভাবিছোঁ আজি যাওঁ আৰু দেখুৱাই থাকিম সকলোখিনি ঠিক আছে চাই থাকিব আপোনালোকে আজি ভিডিঅ'টো কি দিছা কি খাইছা পপকৰ্ণ এইফালে এগৰাকী আমাৰ মাহী জীয়ৰী মাহী খাই গৈ দিয়া এইফালে ইয়াত খাই আছে কৈ দিয়া তোমাৰ ভিউৱাৰ্ছক কিবা এটা কৈ দিয়া পপকৰ্ণ খাই কেনেকুৱা লাগে এইবিলাক বহুত কয় নকল নিশিকালেও হৈ যায় চব ক'বলৈ জানে মুখখন বহুত ছাৰ এইগৰাকী বহি থকা গৰাকী মোৰ মাহী মানে মোৰ মাৰ মোমায়েকৰ জীয়েক হয় দেই এয়া হৈছে মাহী হয় কিমান মানে কি বুলি কয় যে জীয়ৰী হ'ব পাৰে ভাবি ল'ব লাগিব আৰু বহুত দিনৰ মূৰত আহিলোঁ এবছৰ কমপ্লিট হৈ গৈছে অহাই নাই দুদু নাই এতিয়া দুদু ঢুকালে যোৱা বছৰ তাৰ বছৰ আছে ন কভিডৰ সময়ত ঢুকাইছে কভিড হৈ কিন্তু ঢুকুৱা নাই হা সেইটো নাভাবিব গা বেয়া আছিলে তাৰপিছত এনাই ভিতৰত সোমাই আছে উলিয়াম আৰু লাহেকৈ হ'ল অকণমান সময় লেকচাৰ মাৰিলোঁ এনে থকাতকৈ ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ এনে আমি এতিয়া মানে ভিউৱাৰ্ছবিলাকেও গম পাব ক'ত আহিছোঁ ঠিক আছে এনাই এইফালে চাই দিয়ক আমাৰ আৰ্হিৰ আজুৱে নাই একো নহয় এইফালেতো চিলি ফিছ ন এইটো চিলি ফিছ ইয়াতে আছে দালি কণী দম আৰু বেঙেনা ফ্ৰাই সেইটোৱে চিলি ফিছ তেনেকৈ কয় ভাল লাগে কিমান ভাল লাগে বনোৱা মানুহগৰাকী এগৰাকী ডাঙৰ মাহী নমস্কাৰ কোন হয় তোমাৰ এনাই হয়নে সৰু এনাই বুলি ন কেনেকুৱা হৈছে চাওঁ চববিলাক জীয়ৰী দেই চববিলাক জীয়ৰী বয়সস্থ থাকে পানী জলযোগ ব্যৱস্থা এখেতসকলৰ ইউটিউব চেনেল এটা আছে কি আছিলে নামটো আমাৰ ইউটিউব চেনেলটোৰ নাম হ'ল হোমাৰ্ছ ব্লগ আপোনালোকে যদি চাই আমাৰ ভিডিঅ'বিলাক তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বহুত মানে অকণমান জমনি আছে আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ সকলোৱে চাব ৰাতি হৈ গ'ল আন্ধাৰ আহিছে লাইট জ্বলাই এতিয়া মানে যাওঁ বহুত সময় ৰখিলোঁ উবেৰ মানে বুক কৰি কেঞ্চেলেই কৰিলে কেইবাৰ কেঞ্চেল কৰিলে 6-7বাৰমান কেঞ্চেল কৰিলে লাষ্টত আমাৰ চেতিয়াক মাতিব লগা হ'ল এতিয়া যাওঁ ইয়ালৈ নাহে আগলৈ ৰখি আছে এনাই বাই বাই ঠিক আছে বাই বাই আকৌ কেলে দিছে এইবোৰ বস্তু বহুত চিনিবা ঠিক আছে খাই লওঁ আহি পালোঁ আহি পাই অলপ ফ্ৰেছ হ'লোঁ আৰু এতিয়া বনাই আছোঁ কলডিলৰ লগত লোকেল চিকেন কলডিল আৰু কলডিলৰ লগত দিছোঁ মানে বাৰ কাৰণে এগৰাকী চাৰ্জাৰী হৈছিলে তেওঁৰ কাৰণে সেইদিনা ভিডিঅ'টো তেনেকৈ কৰা নহ'ল আজি ৰিলিজ দিলে তেখেতক ৰিলিজ দিলে এতিয়া আমি বনাই আছোঁ মছলাবিহীন লোকেল চিকেনৰ লগত আপোনাৰ কলডিলৰ জোল বনাই আছোঁ ঠিক
ঠিক আছে আৰু বিশেষ আৰু ডাঙৰ দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই গুড নাইট